নমস্কাৰ ফ্ৰেণ্ডছ, আপুনি যদি এমআইৰ মোবাইল ফোন ইউজ কৰে তেনেহ'লে এমআই ষ্টৰৰ পৰা কিছুমান প্ৰডাক্ট কেনেকৈ ফ্ৰীতে কিনিব পাৰি তাক জনাৰ কাৰণে এই ভিডিঅ'টো শেষলৈকে চাওক। আৰু আপুনি যদি মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে মোৰ আগন্তুক ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপুনি পাই যাব। ফ্ৰেণ্ডছ, আপুনি এমআই মোবাইলত থকা গেট এপটো অ'পেন কৰিব। তাৰপিছত তলত থকা আৰ্ণ মানিত টেপ কৰিব। এয়া ওপৰত মোৰ পইণ্ট দেখুৱাইছে 8210। এই পইণ্টটো কালেক্ট কৰিবলৈ হ'লে আপুনি প্ৰথমতে সাইন ইন কৰিব লাগিব আৰু সাইন ইন কৰাৰ লগে লগে 200 পইণ্ট পাব। তাৰপিছত আপুনি ডেইলি আৰ্ণ মানিত আহি এইবিলাক পইণ্ট কালেক্ট কৰিব পাৰিব। প্ৰথম দিন 10 পইণ্ট, নেক্সট দিন 20 পইণ্ট, এইদৰে 40, 25, 30, 35, 60 এইদৰে পইণ্ট কালেক্ট কৰিব পাৰিব। কিন্তু ফ্ৰেণ্ডছ, ইয়াৰ মাজত এদিন যদি মিছ কৰে পইণ্ট কালেক্ট কৰাত, তেন্তে আকৌ প্ৰথমৰ পৰা পইণ্ট কালেক্ট কৰিব লাগিব। এই পইণ্টেৰে ফ্ৰীতে কেনেদৰে এমআই ষ্টৰৰ পৰা প্ৰডাক্ট কিনিব ইয়াতে মৰত গ'লে চাব পাৰিব। এমআই স্মাৰ্ট টাচ কেমটো 1,24,000 পইণ্ট হ'লে কিনিব পাৰিব আৰু এইটো ব্লুটুথ ইয়াৰফোন 45,000 পইণ্ট হ'লে কিনিব পাৰিব। এনেদৰে ইয়াত প্ৰডাক্টবিলাক দিয়া আছে। আপুনি জাষ্ট পইণ্টটো ৰিডিম কৰি এমআই ষ্টৰত গৈ এড টু কাৰ্ট কৰি চেক আউট কৰিলে আপোনাৰ অৰ্ডাৰ হৈ যাব। ইয়াৰ উপৰিও আপুনি এপ ডাউনলোড কৰি বেছি পইণ্ট কালেক্ট কৰিব পাৰিব। ইয়াতে ডেইলি মিছনত দিয়া আছে, ডেইলি ফাৰ্ষ্ট ইনষ্টলত 20 পইণ্ট আছে। আপুনি জাষ্ট গ'ত টেপ কৰি এটা এপ ডাউনলোড কৰি ইয়াৰ পৰা অ'পেন কৰিলে এই 20 পইণ্ট পাই যাব। এনেকৈ তলৰ অপশ্যনবিলাক কমপ্লিট কৰিলে আপুনি ডেইলি 140ৰ পৰা 190 লৈকে পইণ্ট কালেক্ট কৰিব পাৰিব। জাষ্ট আপুনি এপটো অ'পেন কৰাৰ পিছত পইণ্টটো কালেক্ট কৰি পিছত লাগিলে এপটো ডিলিট কৰি দিলে হ'ল। আকৌ নেক্সট দিন এইখিনি প্ৰচেছে কৰিলে হ'ল, আপুনি পইণ্ট পাই গৈ থাকিব। আপোনালোকক দেখুৱাৰ কাৰণে ফ্ৰেণ্ডছ, মই ইয়াতে এপ ডাউনলোড কৰি থৈছোঁ। ইয়াতে এমআইত গৈ অ'পেন কৰাৰ লগে লগে পইণ্ট কালেক্ট হৈ যাব। এইয়া ফ্ৰেণ্ডছ, ইনষ্টল কৰা এপটো, ফাৰ্ষ্ট ইনষ্টল কৰা এপটো অ'পেন কৰাৰ লগে লগে মই 20 পইণ্ট পালোঁ। এনেদৰে তলৰ বাকীবিলাক এপ অ'পেন কৰিলে পইণ্টবিলাক আপোনাৰ একাউণ্টত এড হৈ যাব। মোৰ আজি 8210ৰ পৰা 8340 লৈকে পইণ্ট হৈ গ'ল। আৰু শেষত ফ্ৰেণ্ডছ, মাই প্ৰাইজত গৈ আপোনাক দেখুৱাইছোঁ মই এডাল USB কেবল ফ্ৰীতে কিনিছোঁ জাষ্ট 4500 পইণ্টত। এয়া ইয়াতে দেখুৱাইছে, চেক বুলি লিখা আছে। তাৰমানে এইডাল মই অলৰেডি অৰ্ডাৰ কৰি এইডাল পাই গ'লোঁ। গতিকে ফ্ৰেণ্ডছ, আপুনিও এইদৰে ডেইলি পইণ্টছ কালেক্ট কৰি বহুতো বস্তু ফ্ৰীতে কিনিব পাৰিব। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ AMT ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।